Welcome to Helping Boy. আমাৰ চেনেললৈ পুনৰ অহাৰ কাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি মই ক'ম আৰ্টিফিচিয়েল ছানৰ ওপৰত। এই আৰ্টিফিচিয়েল ছানটো হয় কি, ঠিক আছে? যিটো আৰ্টিফিচিয়েল ছান হয় এইটো হয় কি আৰু ই ক'ত লাঞ্চ কৰাইছে, মানে ক'ত উদ্ভাৱন হৈছিলে। এইটো উদ্ভাৱন হৈছে চীন দেশত। চীন দেশত কেনেদৰে উদ্ভাৱন কৰিছে তাৰ বিষয়ে আমি জানিম। এতিয়া শুনক, যিটো আৰ্টিফিচিয়েল ছান, এই আৰ্টিফিচিয়েল ছান ৱেইট হৈছে 307 টন আৰু যিটো ইয়াৰ দৈৰ্ঘ্য অৰ্থাৎ লাইন, ইয়াৰ লাইনটো হৈছে 11 মিটাৰ আৰু যিটো আমাৰ ডাইমিটাৰ হৈছে ইয়াৰ 8 মিটাৰ, ঠিক আছে? ইয়াৰ টেম্পাৰেচাৰ কিমান হ'ব? ইয়াৰ টেম্পাৰেচাৰ হ'ব 100 মিলিয়ন ডিগ্ৰী চেলচিয়াছ, ঠিক আছে? 100 মিলিয়ন ডিগ্ৰী চেলচিয়াছ সূৰ্যতকৈ 100 গুণমান বেছি হ'ব। আৰু কি হয় ইয়াত? ইলেক্ট্ৰিচিটিৰ দ্বাৰা প্লাজমা উদ্ভাৱন কৰাৰ পিছত প্লাজমাৰ মাজতে দুটা এটম, হাইড্ৰজেন বা টাইটেনিয়াম, মাত্ৰ দুটা এটমৰ মাজত সিহঁতে কলিজন কৰায়। কলিজন কৰালে কি হয়? কলিজন কৰাৰ পিছত নিউট্ৰনছ ক্ৰিয়েট হৈ যায়, সৰু সুৰা নিউট্ৰনছ ক্ৰিয়েট হৈ যায়। নিউট্ৰনছবোৰ ক্ৰিয়েট হোৱাৰ পিছত কি হয়? এনাৰ্জি এটা পাওঁ আমি, যিটো হৈছে হিট এনাৰ্জি। আৰু যিটো হিট এনাৰ্জি হৈছে 10 মেগাৱাট। ইয়াৰ যিটো হিট এনাৰ্জিটো হৈছে 10 মেগাৱাট। আৰু যিটো আমাৰ এনাৰ্জিৰ টেম্পাৰেচাৰ সেইটো কৈছিলোঁ চাগে 100 মিলিয়ন ডিগ্ৰী চেলচিয়াছ, খুবেই সূৰ্যতকৈ বহু গুণে বেছি হয়। আৰু ই মানে কোনটো ডিপাৰ্টমেণ্টে বনাইছে তাৰ বিষয়ে শুনক। এই ডিপাৰ্টমেণ্টটোৰ নাম হৈছে EAST। এই প্ৰজেক্টটোৰ নাম হৈছে EAST, যাক আমি ফুল ফৰ্ম হৈছে এক্সপেৰিমেণ্টেল এডভান্স ছুপাৰ কণ্ডাক্টিং প্ৰগ্ৰাম, ঠিক আছে? এক্সপেৰিমেণ্টেল এডভান্স ছুপাৰ কণ্ডাক্টিং প্ৰগ্ৰাম। এক্সপেৰিমেণ্টৰ দ্বাৰা তেওঁলোকে এইটো উদ্ভাৱন কৰিছিলে। মই পুনৰ উভতি আহিম এটা নতুন ভিডিঅ'ৰ সৈতে। চাই থাকক হেল্পিং বয়। থেংক ইউ।